হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুদিনৰ মূৰত মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই চেগতে আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আহিবলগীয়া বছৰটি যাতে ভালে কুশলে পাৰ হয়। আৰু আজি নৱবৰ্ষৰ প্ৰথম দিন বুলি মা আৰু মই আমাৰ কাহিলীপাৰাত থকা ৩৩ কোটি দেৱালয়লৈকে ওলাইছোঁ যাবলৈ। চ' ব'লক ব্লগটো চাই থাকিম। আৰু এয়া আমি আহি এতিয়া ৩৩ কোটি মন্দিৰ পালোঁ আৰু ইয়াতে অকণমান ধূপ চাকি কিবাকিবি লৈ ল'লোঁ। আৰু এয়া হৈছে ৩৩ কোটি মন্দিৰৰ মূল দুৱাৰ। আৰু এতিয়া ব'লক আমি ভিতৰলৈকে সোমাই যাওঁ। মন্দিৰৰ ভিতৰত সোমাই আহিয়ে লেফ্ট ছাইডে ধুনীয়াকৈ পানীৰ ব্যৱস্থা কৰা হৈছে ভৰি হাত ধুবৰ বাবে। আৰু এতিয়া আমি ইয়াতে ভৰি হাত ধুই লওঁ, তাৰপিছত আমি চাকি জ্বলামগৈ। আৰু ময়ো ধুনীয়াকৈ ভৰি ধুই ল'লোঁ। আৰু এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ। পোনপ্ৰথমে আমি এতিয়া গণেশ মন্দিৰলৈকে যাম আৰু তাতে আমি চাকি ধূপ লগাম। চ' আপোনালোকে চাই থাকক। আৰু এয়া হৈছে গণপতি বাপ্পা। আৰু এই গণপতি বাপ্পাৰ ওচৰতে ভগৱান বিষ্ণুৰ এয়া নৰসিংহ অৱতাৰৰ মূৰ্তি। বাবা গণেশে সকলোৰে মংগল কৰক তাৰে প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া নিৰ্মালি, তাতে বাবাৰ চৰণৰ পৰা ল'লোঁ। আৰু এয়া আহিলোঁ আমি এতিয়া শিৱলিংগৰ ওচৰলৈকে। আৰু ইয়াৰ কাষতে এটা ধুনীয়া শিৱৰ মূৰ্তি আছে, এয়া দেখিছে। আৰু আমি শিৱ বাবাৰ তাত চাকি ধূপ লগাই এইবাৰ আমি মা কালী মন্দিৰলৈ আহিছোঁ। আৰু ইয়াতেও এতিয়া চাকি লগাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। চ' গাইজ, এতিয়া আমি মা কালী মন্দিৰৰ পৰা চাকি ধূপ লগাই এতিয়া আমি চিৰিৰে উঠি গৈ আছোঁ ওপৰলৈকে। আৰু ওপৰৰ পৰা ইয়াতে চাওক তলৰ দৃশ্য কেনেকুৱা, কিমান বেছি ভাল লাগে। আপোনালোকে যদি কোনোবাই অহা নাই ৩৩ কোটি মন্দিৰলৈকে, ইয়াতে 4th বেটেলিয়ান গেটৰ ৰাস্তাটোৰ একদম কাষৰতে আপোনালোকে আহিলে দেখাই পাব, আহিব নিশ্চয়। আৰু এতিয়া আমি আহিছোঁ ওপৰত থকা হনুমান মন্দিৰটোলৈকে। আৰু হনুমান বাবা মোৰ খুবেই প্ৰিয়। আৰু ইয়াতেও এতিয়া হনুমান বাবাৰ ওচৰত আমি চাকি ধূপ লগাই লওঁ। চ' গাই চাকি ধূপ লগাই ল'লোঁ আৰু এতিয়া আকৌ তললৈ গৈ আছোঁ। আৰু এয়া মা, আৰু এয়া হৈছে মূল মন্দিৰ। মই দূৰৰ পৰা আপোনালোকক মূল মন্দিৰ ভাগ দেখুৱাইছোঁ। আৰু এয়া অকণমান বহিছোঁ এতিয়া মন্দিৰৰ ভিতৰত আৰু প্ৰসাদ খালোঁ। আৰু এতিয়া যামগৈ আৰু লাহেকৈ। এতিয়া আমি মন্দিৰ দৰ্শন কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈকে গৈ আছোঁ। মন্দিৰৰ পৰা ওলাই আহি এয়া এতিয়া কেঁচা চানা ল'বলৈ ওলাইছোঁ। ইয়াতে ধুনীয়াকৈ দাদা এজনে কেঁচা চানা বিক্ৰী কৰি আছে উডাল বাক্ৰাত। আৰু আজিৰ ভ্লগটো ইয়াতে সামৰিছোঁ, বেছি দীঘল নকৰোঁ, নহ'লে আপোনালোকে চাই ব'ৰ পাব। চ' যদি আজিৰ ভ্লগটো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। অন্য এটি ভ্লগৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।